হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি মোৰ শ্বুটিং নাই, সেইকাৰণে মানে কি আৰু অলপ ঘৰতে আছিলোঁ, অকণমান বাহিৰত ওলাই আহিছোঁ, মানে ৰাস্তাত বাবুৰ লগত। ই চাইকেল চলাই আছে, সেইকাৰণে ময়ো এনেই আছোঁ। আৰু এইটো মোৰ দাদাৰ ল'ৰা হয়। ক'ত গ'লে? তাৰপিছত যোৱাকালি আমাৰ শ্বুটিং হৈছিল, তাৰে কিছুমান শ্বুটিঙৰ ভিডিঅ' আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা থাকিল। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে ইমান ধুনীয়াকৈ মোক মৰম আশীৰ্বাদ দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে আগলৈকে মোক এনেদৰে মৰম আৰু আশীৰ্বাদ দিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অবিহনে আগবাঢ়ি যোৱাটো বহুত টান বুলিয়ে কৈছোঁ। গতিকে প্লিজ আপোনালোকে ভাঙা টিভিত যেনেকৈ মোক মৰম দিছে, ঠিক তেনেদৰে মোৰ চেনেলটোকো আপোনালোকে মৰম আশীৰ্বাদ দিব, আগুৱাই যোৱাত সহায় কৰিব, তাকে ক'লোঁ। আৰু মই দাদাৰ ল'ৰাটোৰ লগত থকা বুলি কৈছিলোঁ যে, এইটোৱে হ'ল দাদাৰ ল'ৰা কালকুট মানে ভালে বাৰু, কিন্তু স্কুলতো যায়, স্কুলৰ পৰা আহি গৰমত চাইকেলখন চলাই থাকে বাৰু। ই কিহৰ কাৰণে চাইকেলখন চলাই থাকে? ইমান গৰমত গৰম নালাগে নেকি? হা, ভালহে লাগে নেকি? আৰু ইয়াতে আমাৰ শ্বুটিং হৈ আছে, তাতে আজি কণকণে পুৰা থুচপু। ইফালে দীপজ্যোতি দাদা আছে। আৰু এই শ্বুটিং হৈ আছে গৰমত, তাৰমানে ৰাতিপুৱাৰ পৰা নহয়, সন্ধিয়া ভাটিবেলা সময়খিনিত ধুনীয়াকৈ শ্বুটিং আমাৰ আৰম্ভ হয়। আৰু যিমান ভাটিবেলা হ'লেও ৰ'দটো তাৰমানে থাকে, থাকে। এই গৰমৰ দিনত থাকে, কিন্তু ঠাণ্ডা দিন হ'লে ৰ'দটো পটকৈ নোহোৱা হৈ যায়। আৰু ইফালে পানীৰ নাম আছে আমাৰ। পানীৰ নাম মানে ইয়াৰ নামটো হ'ল টিকু। ইয়াৰ পানী বুলি মাতে মানুহে। পানীৰ নামে হৈছে ইয়াৰ নাম পানী। এতিয়া মই পানী বিচাৰিলি, এই পানী আনে বুলি ক'লে আনে। এই মানে বুজি পাই যায়। আৰু আজি পথৰ মাজত কি আহিলোঁ আমি? শ্বুটিং অলপ দেখা যায় ইফালে। ইফালে শ্বুটিং আজি কণকণে পুৰা খাব আৰু ব্লগ বনাই আছে। আৰু কিবা এটা কৰিছিল চিন্তু দাদা? কি ক'ম আৰু, ভাল লাগছে আৰু শ্বুটিং কৰি পেলাই। আৰু অনামিকাৰ খুব ধুনীয়া চেনেল, এইবিলাক শ্বুটিঙৰ ভিডিঅ'বিলাক দি থাকিব, আপোনালোকে চাবা। বঢ়িয়া। আৰু মই দেখুৱাই থাকিম আপোনালোকক, পথৰ মাজত শ্বুটিং হৈ আছে। ইফালে কণকণ আছে, কণকণ আছে ফুড চেলেঞ্জ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ইয়াত ফুড চেলেঞ্জ, কিমান বস্তু খাম গাইজ। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে শ্বেয়াৰো কৰি দিব গাইজ। আপোনালোকে কওকচোন বাৰু কোনটো খাওঁ আজি? আৰম্ভ কৰি দিওঁ। এইয়া ব্ৰইলাৰ ঠেঙখানকে আৰম্ভ কৰি দিওঁ নে কি গাইজ? কি মজা ৰাখিয়ে হ'ব দে গাইজ। মই এবাৰ জিলাপি খাম। অলপমান ল মুখত, অলপমান ল, এনেই সুবিধা খাই লওঁ। কিমান কি বস্তু আনিছে, কি কোৱা লাগছে এইবিলাক? মোবাইল শুনে আগত কি কোৱা লাগছে তই? এইবিলাক বস্তু হে ক'ত পালে? এইবিলাক বস্তু আনিব লাগে পইচা তই? মুখথানৰ পৰা আনছা তই? এইবিলাক কোনে কৰিব দিছে ইমান বস্তু আনি পেলাই? তই মোবাইলটো কি কৰি আছা আকৌ? তোক কোনে কৰিব দিছে ভিডিঅ'? হে তই ক'ত শিকিলি এইবিলাক? কিমান বস্তু গাইজ, এই আমাৰ দুইটা মা। নমস্কাৰ।
ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবি সাবস্ক্ৰাইব নহয় দুইটা চেনেলটো সাবস্ক্ৰাইব কৰি দিবি ছাবস্ক্ৰাইব কিবা এটা কৰি দিবি দুইটা কোনটো আৰম্ভ কৰিবি দুইটা কোনটো মানে গোটেইখিনিয়ে খাওঁ খাওঁ লাগছি দেখোন এই হেৰি গোটেইখিনি এতিয়া খাবি মই কি খাম আকৌ আমাৰ দুইটা যদি খাম মই কি খাম আকৌ নহয় এইবিলাক খালি পেটৰ অসুখ নহয় বা নহয় নহয় দুইটা খাই দি এখন দেখোন বৰ বিচনি হানে বিচেনি নহয় কিকে খাই এইগিলা ভিডিঅ' হৈ আছে নে ভিডিঅ' হৈ আছে হাই গাইস ইয়া দুইটা খাব লাগিব লৈছি পিজ্জা নে কি দুইটা পিজ্জা পিজ্জা কিকে খাই বিজি খাই নে চুবি খাই খাই খাও সবাই খাই একানে লাগছে দুইটা হেৰি কচু দিছে নেকি এটা ক'বা নোৱাৰে একো চাত ভাত নাই দেখোন এই চকলা ভাতৰ নিচিনা হ'ব নোৱাৰে যিমান হ'লেও থৰেই দেখোন এই অলপ থব দুইটা মাৰ খাবি নেকি খা কি কিবা টিকা টিকাও লাগে